ক'ত গৈছিলা হা বোলো ক'লে এই কথা সুধিলে নক কিয় বা ইমান গৰম লাগিছে অ বা এতিয়াহে তত আহিছে পাই মই যে তোমাক যে আগফালে যে কথা এটা সুধিলো তুমি যে উত্তৰ নিদিলা কিয় এতিয়া যে মই প্ৰশ্নটো কৰিলো কিয় বুলি এইটোৰ যে উত্তৰটো দিয়া নাই কিয় অ'ৰা তুমি যে 1% গুৰুত্ব দিয়া নাই এই কথা সুধিলা নামাত কিয় কি সুধি আছো অ'ৰা তোমাৰ মুখত বেংক সোমাল নেকি এইফালে কথা সুধি আছো মুখেৰে মতা নাই যে কিয় হা নিজৰ হাবিক সন্মান কৰিব নাজানা এৰা ই তেল ফাটিছে হা তেল হা তোৰ মোৰ ফালিম ৰ ছাৰ কিহে আজি হাতত বাঁহ আছে কিয় এই তাইক বিহুত কিবা মুগা কাপোৰ এযোৰ লাগে তাকে জোখ লৈ আছে বাঁহেৰে মুগাৰ কাপোৰৰ জোখ লয় ছাৰ আজি আকৌ মোক মূৰ ফালিবলৈ ওলাইছে এতিয়া মাত ওলাইছে এতিয়া ওলাইছে মাত চিচ 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 দেখিলা তোমাৰ ব্যৱহাৰত ছাৰেও চিচিয়াই দিছে অৰে মই বৰ কথাত চিচ চিচ কৰা নাই আপোনাক কৰিছো লাজ নাপায় আপুনি ছাৰ মই এবাৰ সঁচাকে ঘৰলৈ গুচি যামগে তোমাৰ এই কাপোৰযোৰৰ এডভান্সটো দিয়া নাই নহয় পইচা থাকোতে লৈ থোৱাচোন ঐ পইচা সোমোৱাকচোন পইচা সোমোৱা বৌ আপুনি চিন্তা নকৰিব আজি মই বিচাৰ কৰিহে এৰিম আপুনি ইমিডিয়েট থানালৈ আহক কিবা কাৰণত যদি মোৰ চাকৰি গ'ল মূৰটো ভালকে টানি বান্ধি থোৱা আৰু হয়তো হলে সেইটো নাম্বাৰটো লিখা 6002587567 6002587567 জ্যোতিপ্ৰসাদ দেৱৰ জন্মদিন জ্যোতিদেৱৰ জন্মদিনত আৰম্ভ নত সৈনিক 17 জুন দিয়া পিএছৰ কাৰণে এনে এপ্লিকেশ্যন কৰিব লাগিলে ক'ত কৰিব লাগিব কাক লাগেনো পিএছও মুখে লাগে আপোনাক কিয় এমপি কেণ্ডিডেটৰ বন্ধু না হামলা হৈ যাব পাৰেতো মই থাকিলে হ'ব লগত বৰটোপ লৈ থাকিম দাদা চাই পেলাচোন কথা এটা কওঁ হেই নহয় এইটো তীৰৰ টিকেট পইচাটো যদি লাগে তই লৈ আহিবি হা ল কাৰ তীৰৰ টিকট মোৰ আকৌ দোকানীজনী কৈছে এইটো নম্বৰ দেখিলে ভনীয়েক কেনেকে ৰখা তললৈ গৈছে এবাৰ তীৰত হাত দিলে মই টি খেলো কাৰ বা কি ফৰফৰাই গ'ল টিকটটো দিয়কচোন অ'ৰা তুমি মোৰ অৰ্ধাংগিনী তীৰ কিয় খেলিবা সামান্য মুগাৰ কাপোৰ এযোৰ এবাৰ আনি দিব নোৱাৰিলে এইবাৰ মই টি খেলি ইনকাম কৰি নিজে মুগাৰ চেট লৈ আছো চাই থাকক এই যোৱা এটা তুমি কাম কৰা তুমি মুগাৰ চেট এযোৰ ভণ্টিক দিয়া তীৰ খেলা অট'মেটিক বন্ধ হৈ যাব খেলক দিয়ক টাইম পাছ হ'ব ভালহে আৰু নিজৰ খৰচ নিজে উলিয়াব মোৰ কেইটা ৰাহি হ'ব খেলক বাপ্পা তীৰ খেলিব দিছে তথাপিও মুগাৰ চেট এযোৰ নিদিয়ে এই লৰচৰ নকৰিব এটা পজিশ্যনত ৰখি থাকক বয়স কিমান হৈছে কাৰ আপোনাৰ থাকক দিয়ক বয়সৰ কথা ক'লে লাজ পায় মতা মানুহৰ দৰমহা আৰু ছোৱালী মানুহৰ বয়সৰ কথা কেতিয়াও সুধিব নাপায় মই আপোনাৰ বয়সটো সুধিছো কি খেলি মেলিকে আছো চাওক বন্ধ কৰক একদম বন্ধ কৰক আপুনি বহুত টানকে কৈ দিলে দিয়ক বয়সত আপুনি মোতকৈ সৰু হ'ব লাগিছিল তেতিয়া চালে হয় আপুনি এনে HSLC কোন ইয়াৰ চুপ থাকক লাজ নাপায় আপুনি সেয়েহে দেৱী তুল্য বৌজনীক অশান্তি কৰি থাকিবলৈ লাজ নাপায় কৰ দেৱী তুল্য বৌক মই অশান্তি কৰিলো মণিপুৰ কথা কৈছো আমাৰ সেই চকলা বেলেগ বস্তু একচুৱেল কথাটো কি হ'ল শুনক একো একচুৱেল কথা ক'ব নালাগে নেক্সট টাইম মণিবক যদি বেয়া ব্যৱহাৰ কৰা বুলি গম পাওঁ চাব মই কি কৰিম Hello. No. Oh, yes. But Pritam sir is not in this room. He is going to outside. I think he is go to
বাথৰুম ফৰ সৰি কাৰ ফোনহে নাজানো ছাৰ ইংৰাজীত কথা কৈ আছে ময়ো এৰি দিয়া নাই আপুনি দেখোন মুখেৰে কিবা ফিচাইহে আছে নহয় নহয় আপুনি পেচাব কৰিবলৈ গৈছে পেচাব কৰাটো মোৰ ইংৰাজীত কি হ'ব মুখত নাহিলে কাৰণে চাউণ্ড এফেক্টটো দি দিছোঁ ননচেন্স যাওকচোন ওলাওক পাগল চব কাৰ বা ফোন আহিছিল হেল্ল' মই চাগে চাকৰি বাদেই দিম আৰু ইমান চিম্পল কথাটো থবলৈ চাকৰি বাদ দিয়ে কথা নাই বতৰা নাই যেতিয়াই তেতিয়াই গালি পাৰি থাকিলে কাৰণো ভাল লাগি থাকে বাৰু কচোন আপুনিনো ফোনত ভুল ভুলকে ইংলিছ সোপা কিয় ক'ব লাগে প্ৰতিটো শব্দ শুদ্ধকে কৈছো তৰা মাই থক খালি পেচাবৰ ইংৰাজীটো মোৰ মুখত নাহিল পাহৰি থাকিলো মই যেনিবা চাউণ্ড এফেক্ট দি বুজাই দিলো কিনো লাজ নাইকিয়া কথা কৈ থাকে এই আৰু একো চৰা চাউণ্ড এফেক্টতে লাজ পালে কিনো কথাবিলাক কৈ থাকে তোৰনো কিয় ইমান লাজ আপোনালোকনো কিয় যি টি কথা কৈ থাকে লাজ নালাগে নেকি জানো আৰু তই কেনেকে তিনিজনী ছোৱালীৰ মাক হলি সেয়া ভগৱানৰ দান ভগৱানে ৰাতি মনে মনে আহি বস্তা তিনিটাত ভৰাই ল'ৰা ছোৱালী তিনিটা তোক দি থৈ গৈছে সেই তেনেকে ক'ব নাপায় ভগৱানৰ কথা পাপে চুব তোক পাপে নুচুব BSF যে অহাই প্ৰতি ভগৱানে তোকো দাই ধৰিব কিনো এইবিলাক কথা কৈ থাকে ভাল নালাগে একেবাৰে তই